নমস্কাৰ নমস্কাৰ হেতক বন্ধুবান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হেতক বন্ধুবান্ধৱীসকল মল্লিকা জিকাৰ বীজ মল্লিকা F1 হেতক বন্ধুবান্ধৱীসকল এতিয়াৰ দিনত যে আপোনালোকে জিকাৰ খেতি কৰিব তো আপোনালোকে বীজ ভণ্ডাৰ দোকানৰ পৰা এতিয়াৰ দিনত হোৱা উন্নত জাতৰ হাইব্ৰিড জাতৰ ভেৰাইটি মল্লিকা F1 এইটো জাতৰ বীজ ক্ৰয় কৰিব হেতক বন্ধুবান্ধৱীসকল এইটো বীজৰ ওপৰত আপোনালোকৰ মাজত আজি কিছু আলোচনা কৰিম ভিডিওটো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো আহকচোন আজিৰ এই ভিডিওটো আৰম্ভ কৰো হেতক বন্ধুবান্ধৱীসকল ভেৰাইটি মল্লিকা F1 তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে নহয় মল্লিকা F1 আৰু কোম্পানী হৈছে ইষ্ট ৱেষ্ট সিড হেতক বন্ধুবান্ধৱীসকল আৰু কোম্পানী হৈছে ইষ্ট ৱেষ্ট সিড হেতক বন্ধুবান্ধৱীসকল ইষ্ট ৱেষ্ট সিড কোম্পানীৰ ভেৰাইটি মল্লিকা F1 এইটো জিকাৰ খেতি আপোনালোকে এতিয়াৰ দিনত কৰিব পাৰিব হেতক বন্ধুবান্ধৱীসকল ইয়াৰ ৰংটো হৈছে সেউজীয়া আৰু দীঘলীয়া জাত হেতক বন্ধুবান্ধৱীসকল দীঘলীয়া জাত ৰংটো হৈছে সেউজীয়া আৰু ইয়াৰ গছৰ পৰা আপোনালোকে অধিক উৎপাদন লাভ কৰিব পাৰিব আৰু ইয়াৰ খেতি এতিয়াৰ দিনত কৰিব পাৰিব হেতক বন্ধুবান্ধৱীসকল ইষ্ট ৱেষ্ট সিড কোম্পানীৰে জিকাৰ দুটা ভেৰাইটি বিশেষকৈ আমাৰ অসমত বেছিকৈ চলে এটা হৈছে ৰামা F1 আৰু এটা হৈছে মল্লিকা F1 যেটো মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে মল্লিকা F1 এইটো জাতৰ জিকাৰ খেতি খৰালি মাহত এতিয়াৰ দিনত ইয়াৰ খেতি কৰে আৰু যেটো ৰামা F1 ইষ্ট ৱেষ্ট সিড কোম্পানীৰে জিকাৰ খেতি বাৰিষাৰ দিনত কৰে হেতক বন্ধুবান্ধৱীসকল মোৰ হাতত আপোনালোকে যেটো পেকেট দেখিবলৈ পাইছে মল্লিকা জিকা F1 ৰ এটো হৈছে 50 গ্ৰামৰ পেকেট তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে নহয় ইয়াত লিখা আছে 50 গ্ৰাম হেতক বন্ধুবান্ধৱীসকল 50 গ্ৰাম যদিহে আপোনালোকে বহলভাৱে খেতি কৰে বেছিকৈ খেতি কৰে তো আপোনালোকে বীজ ভণ্ডাৰ দোকানৰ পৰা 50 গ্ৰামৰ পেকেট এটা ক্ৰয় কৰিব ইয়াত আপোনালোকে প্ৰায় 300 টা মান বীজ 300 টা মান সিড লাভ কৰিব আৰু যদি খেতিয়ক বন্ধুবান্ধৱীসকল ঘৰতে হোৱাৰ কাৰণে কমকে হলেও আপোনালোকে এতিয়াৰ দিনত মল্লিকা জিকাৰ খেতি কৰিব বিচাৰে তো আপোনালোকে ইয়াৰ সৰু পেকেট বীজ ভণ্ডাৰ দোকানত কিনিবলৈ পায় যত আপোনালোকৰ প্ৰায় 40 টা মান সিড আপোনালোকে লাভ কৰিব তো আপোনালোকে সেই সৰু পেকেট এটা বীজ ভণ্ডাৰ দোকানৰ পৰা ক্ৰয় কৰিব হেতক বন্ধুবান্ধৱীসকল খুবে ভাল জাতৰ জিকাৰ সিড হয় হাইব্ৰিড হয় আপোনালোকে ইয়াৰ খেতি এতিয়াৰ দিনত কৰক মাটিখিনিত বেছিকৈ সাৰ দিব ইউৰিয়া সুপাৰ পটাছ সয়েল জিংক বৰন এইবিলাক দিব কিয়নো মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি কৰাৰ বাবে তাত আমি সয়েল প্ৰয়োগ কৰিব লাগে সয়েল প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি হয় আৰু আমাৰ উদ্ভিদৰ পৰা আমি উৎপাদন বেছি পাওঁ যদি আমাৰ মাটিডৰা কমজুৰি হয় মাটিডৰাত সঠিক পৰিমাণৰ ভিটামিন মাটিডৰাই পোৱা নাই তো সেই মাটিডৰাত আমি যি খেতি কৰিম সেই খেতিৰ গছৰ পৰা আমি অধিক উৎপাদন লাভ কৰিব নোৱাৰিম মল্লিকা F1 ইয়াৰ খেতি আপোনালোকে এতিয়াৰ দিনত কৰক দীঘলীয়া জাত উন্নত জাত হাইব্ৰিড জাত আৰু খুবেই ভাল আপোনালোকে ভবাৰ দৰে ইয়াৰ গছৰ পৰা উৎপাদন লাভ কৰিব পাৰিব ভবাৰ দৰে আপোনালোকে এটা সুন্দৰ ৰিজাল্ট লাভ কৰিব পাৰিব আৰু এতিয়াৰ দিনত জিকাৰ খেতি কৰিলে আপোনালোকে বীজ ভণ্ডাৰ দোকানৰ পৰা এইটো সিডহে ক্ৰয় কৰিব আৰু বিভিন্ন কোম্পানীৰ সিড লাভ কৰিব কিন্তু মই আপোনালোকক ক'ব বিচাৰো যদি আপোনালোকে জিকাৰ খেতি কৰে এতিয়াৰ দিনত ইষ্ট ৱেষ্ট সিড কোম্পানীৰ মল্লিকা F1 এইটো জিকাৰ খেতি কৰিব পাৰে আৰু এটা ভেৰাইটি আছে ভেৰাইটি অনু কালাছ কোম্পানীৰ তো সেইটো জিকাৰ ওপৰত কাইলৈ এটা আপোনালোকৰ মাজত ভিডিও আনিম তো কালাছ কোম্পানীৰ অনু জিকাটো খুবেই ভাল আপোনালোকে সেইটো জিকাৰ খেতি এতিয়াৰ দিনত কৰিব পাৰে তো আশা কৰো হেতক বন্ধুবান্ধৱীসকল ভিডিওটো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম